সোনম ৰঘুবংশীক শ্বিলঙলৈ লৈ আহিছে এতিয়া মেঘালয় আৰক্ষীয়ে আৰু এই সোনমেই নিজৰ হাজবেণ্ডক নিজৰ স্বামীক হত্যা কৰিছিল হানিমুনত আহোঁতে। হয়, শ্বিলং ফুৰিবলৈ আহিছিল তেওঁবিলাক, আপোনালোকে গম পায় এগৰাকী সুমন। আৰু এই সুমন ৰঘুবংশীক এতিয়া মেঘালয় পুলিচে ধৰি লৈ আহিছে। পাটনাৰ পৰা আহি এতিয়া গুৱাহাটী বিমানবন্দৰত আচলতে উপস্থিত হোৱাৰ পিছতেই মেঘালয় আৰক্ষীয়ে বিশেষভাৱে এস্কৰ্ট দি তেওঁক লৈ গৈছে শ্বিলং অভিমুখে। আৰু শ্বিলঙত এতিয়া জেৰা কৰা হ'ব এই সোনম ৰঘুবংশীক কেনেকৈ নিজৰ গিৰিয়েকক ক'ত কেনেকৈ হত্যা কৰিছিল, যিটো ক্ৰাইম ছিকুৱেঞ্চ ক্ৰিয়েট কৰে পুলিচে সেইটো কৰিব। আৰু তেতিয়াই গোটেই ঘটনাখিনি সন্মুখলৈ আহিব, যে চকুৰ সন্মুখলৈ আহিব যে নিজৰ স্বামীক কিয় এই সুমন ৰঘুবংশীয়ে হত্যা কৰিছিল আৰু এই ৰাজা ৰঘুবংশী যি স্বামী আছিল এই ৰঘুবংশীক কিয় হত্যা কৰিবলগীয়া আছিল। বহু কথা ওলাই আছে যে আগৰ এগৰাকী প্ৰেমিক আছিল, সেই প্ৰেমিকগৰাকীয়ে পইচা দিছিল। এতিয়া এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আপোনালোকে গম পাই লওক যে নিজৰ স্বামীক মাৰিবৰ কাৰণে 20 লাখ টকা পে'মেণ্ট কৰিম বুলি কৈছিল সোনম ৰঘুবংশীয়ে সেই প্ৰেমিকজনৰ লগ হৈ। আৰু সেই টকা তাৰে 20,000 টকা এটা পল্টন বজাৰত, গুৱাহাটী পল্টন বজাৰত দিছিল। আৰু সেই টকা দিছিল নিজৰ গিৰিয়েকৰ পৰাই, নিজৰ স্বামীৰ পৰাই, যিজন স্বামী এতিয়া নাই, হত্যা কৰিলে। সেই হত্যা কৰা স্বামীজনৰ পকেটৰ পৰাই 20,000 টকা দিছিল। এই কথাটো আপোনালোকে জানি থওক। আৰু সেই দিয়াৰ পিছত, সেই চুপাৰী কিলাৰ কেইজনক দিয়াৰ পিছত তেওঁলোকে পিছা লাগি আছিল আৰু পিছা লাগি 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 অৱশেষত শ্বিলঙৰ এক বিশেষ স্থানত হত্যা কৰিলে। আৰু সেই হত্যা কৰাৰ পিছতেই সোনম অন্তৰ্ধান হৈ আছিল। আৰু সোনমে অন্তৰ্ধান কৰি থকাৰ পিছত পুলিচে বিচাৰ খোচাৰ কৰি আছিল, কিন্তু মেঘালয় আৰক্ষীৰ হাতত এনেকুৱা ধৰণৰ ক্লু আছিল, কাৰণ গম পাইছিল যে সোনমে পলায়ন কৰিছে আৰু লগত অন্য ব্যক্তি জড়িত হৈ আছে। কাৰণ CCTV ফুটেজত ধৰা পৰিছিল 3জন যুৱক, সেই 3জন যুৱকৰ লগত সোনমে পলায়ন কৰাৰ কথা সন্দেহ কৰিছিল মেঘালয় আৰক্ষীয়ে। আৰু এতিয়া সোনমক গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত সেই 3জন যুৱককো গ্ৰেপ্তাৰ কৰিছে। আৰু সেই যিজন প্ৰেমিক আছিল, পুৰণা প্ৰেমিক, আপোনালোকক এই ফটোত মই দেখাইছোঁ অলপ অলপকৈ, এই প্ৰেমিকজনকো গ্ৰেপ্তাৰ কৰিলে। এতিয়া সোনমক লৈ অনা হৈছে মেঘালয়লৈ। মেঘালয় আৰক্ষীয়ে লৈ আহিছে আৰু ইয়াত বিভিন্ন স্থানত কেনেকৈ তেওঁলোকে পিছা কৰিছিল এই চুপাৰী কিলাৰকেইজনে, আৰু চুপাৰী কিলাৰকেইজনক কেনেকৈ সোনমে লোকেশ্যন দিছিল, ইয়াৰ মাজত কোন আছিল। কাৰণ এটা কথা ওলাই আছে, যিজন প্ৰেমিক আছিল সোনমৰ, যাৰ লগত বিয়া হোৱা নাছিল, সেইজনে আচলতে সোনমৰ দেউতাকৰ এটা কোম্পেনীত কাম কৰে। আৰু সোনমৰ সেই দেউতাকৰ কোম্পেনীটোত সেই প্ৰেমিকজনে কাম কৰে। আৰু সেই ঘটনা ঘটাৰ সময়তো সেই প্ৰেমিকজনে সেই কোম্পেনীটোত কামেই কৰি আছিল। কিন্তু ফোনত কেনেকৈ যোগাযোগ হৈছিল বা কেনেকৈ কথাখিনি কৈছিল, কিন্তু এইটো এটা ডাঙৰ বিষয় হৈ পৰিছে এতিয়া, যে সোনমে নিজৰ স্বামীৰ একাউণ্টৰ পৰাই, নিজৰ স্বামীৰ পকেটৰ পৰাই 20,000 টকা দিছিল সেই নিজৰ স্বামীক মাৰিবলৈ। সেই স্বামীয়ে গমেই নাপায় নিজৰ টকা নিজকে মাৰিবৰ কাৰণে তেওঁ আচলতে পে'মেণ্ট কৰিছিল। এতিয়া এই ঘটনাটো লক্ষণীয় হ'ব কেনেকৈ মেঘালয় পুলিচে এই সকলো কথা ধৰা পেলায়।